Hello everyone, নমস্কাৰ and welcome back to my YouTube channel. So বহুত দিনৰ মূৰত আপোনালোকলৈ আজি এটা ভাল ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ এই ভিডিঅ'টোত মই 2020ৰ এখন বহুতেই বঢ়িয়া ৱেব সিৰিজৰ কথা ক'ম আৰু সেই ৱেব সিৰিজখনৰ নাম হৈছে JL50. এই ৱেব সিৰিজখন Sony Live-ত ৰিলিজ কৰা হৈছে আৰু এইখন এখন সায়েন্স ফিকশন থ্ৰিলাৰ ৱেব সিৰিজ হয় আৰু ৱেব সিৰিজৰ মই অলপমান ষ্টৰিটো প্ৰথমতে কৈ দিছোঁ। So web series খনৰ ষ্টৰিটো প্ৰথমতে অলপমান এনেকুৱা ধৰণৰ যে ওয়েস্ট বেংগলত হঠাৎ এদিন এখন প্লেন ক্ৰেশ হৈ যায় আৰু সেই কেছটোৰ দায়িত্ব দিয়া হয় CBI আৰু পিছত যোনটো গম পোৱা যায় যে যোনখন ফ্লাইট ক্ৰেশ হৈছে সেইখন একচুয়ালি 35 বছৰ আগতে মিসিং হৈ আছিল আৰু সেই ক্ৰেশ অফ ফ্লাইটখনৰ পৰা দুটা প্যাসেঞ্জাৰ বাচি থাকে আৰু যোন দুটা প্যাসেঞ্জাৰ 35 বছৰ পিছতো তেওঁলোকৰ বয়সৰ কোনো মানে পৰিৱৰ্তন হোৱা নাই। তেওঁলোকে 35 বছৰ আগতে যেনেকুৱা আছিল আৰু তেনেকুৱা হৈ থাকে, মানে এনেহেন যেন এক ছেকেণ্ডতে 35 বছৰটো এনেকৈ নোহোৱা হৈ গৈছে। আৰু ইয়াত CBI অফিচাৰৰ মেইন ৰোলত দেখা যায় অভয় দেউল আৰু তেওঁ এই গোটেই কেছটোৰ ইনভেষ্টিগেশ্যন কৰে। So গটিকে 35 বছৰ ধৰি সেই প্লেনখন কোড আছিল আৰু যি দুটা প্যাসেঞ্জাৰ বাচি আছে তেওঁলোক কোন হয় আৰু তেওঁলোক 35 বছৰ ধৰি কোড আছিল আৰু কিয় তেওঁলোকৰ বয়স সলনি হোৱা নাই 35 বছৰ পিছত এই কথাখিনি আপোনালোকে ওয়েব সিৰিজখন চালেহে গম পাব। इस रिकॉर्डिंग का टाइम क्या नोट किया गया है? 20th August 1984। मेरा नाम बीहू घोष है और मैं JL50 की पायलट हूँ। ये प्लेन कोलकाता से पिछली बार 35 साल पहले टेक ऑफ किया था। तारीख क्या है? August 3rd, 2019। सवाल ये है कि इन 35 सालों में ये प्लेन था। क्या टाइम ट्रैवल पॉसिबल है? ये टाइम ट्रैवल है। আৰু মেইন কথাটো হ'ল যে এনেকুৱা ধৰণৰ টাইম ট্ৰেভেলৰ কনসেপ্ট লৈ মানে আমাৰ ইণ্ডিয়ান সিনেমাত প্ৰথমবাৰৰ বাবে এনেকৈ বনাইছে। নহলে টাইম ট্ৰেভেলৰ কনসেপ্টবিলাক মানে এনে আৰু নৰ্মেলকে মজাক মানে বনাই থৈ দিয়ে। আৰু এই ৱেব সিৰিজখনৰ অভয় দেউলে তেওঁৰ এক্টিং স্কিলেৰে CBI অফিচাৰৰ ৰোলটো একদম পাৰফেক্ট কৰি তুলিছে। মানে CBI অফিচাৰ এজনৰ একদম মানে বুদ্ধিমান চালাকি এই মাইন্ডটো মানে তাত পুৰা ফুটি উঠিছে আৰু তেওঁ কেনেদৰে এই কেছটো সলভ কৰে এই কথাখিনি আপোনালোকে ৱেব সিৰিজখন চালেহে গম পাব। আৰু পংকজ কাপুৰৰ ৰোলটো ইয়াত এজন ফিজিক্সৰ টিচাৰ হিচাপে দেখুৱাইছে আৰু তেওঁ ৰোলটোতো মানে তেওঁ এজন বিজ্ঞান প্ৰেমী হিচাপে ভালদৰে ফুটি উঠিছে। আৰু পংকজ শৰ্মা যেন এই বিজ্ঞান প্ৰেমী শিক্ষকজনে নিজৰ মাইণ্ডত চলি থকা ফৰ্মুলা বা এক্সপেৰিমেণ্টছ বিলাকৰ ৰহস্য উদ্ঘাটন কৰিবলৈ মানে যিকোনো পৰ্যায়লৈকে যাব পাৰে। সো ইয়াত আৰু এজন এক্টৰ পিয়ুষ মিশ্ৰা ৱেব সিৰিজখনত তেওঁৰ ৰোলটো সৰু যদিও কাহিনীটোত তেওঁৰ এটা মানে মহত্বপূৰ্ণ ভূমিকা আছে আৰু পিয়ুষ মিশ্ৰা তেওঁ এই গোটেই কাহিনীটোৰ এটা মেইন কেৰেক্টাৰ বুলিও ক'ব পাৰি। সো সহজ ভাষাত ক'বলৈ গ'লে JL50 এইখন এখন মাষ্টাৰপিচ এণ্ড ওৱান অফ দ্য বেষ্ট ৱেব সিৰিজ অফ 2020। গতিকে আপোনালোকেও এই ৱেব সিৰিজখন চাওক আৰু চাই ক'ব পাৰিব যে মানে এখন ভাল ৱেব সিৰিজ চালোঁ আৰু বেছি দীঘল নহয়, 4টা এপিসোড 2-2.5 ঘণ্টাৰ ভিতৰত হ'ব আৰু আপোনালোকে চাব। চাই যদি মনত থাকে এবাৰ আহি ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব কেনেকুৱা লাগে। সো আজিলৈ এইখিনি আছিল। যদি আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ' আৰু লাগে বা এনেকুৱা ধৰণৰ মুভি ৱেব সিৰিজৰ নাম লাগে তেতিয়াহ'লে আপোনালোকে মোক ভিডিঅ'ৰ তলত কমেণ্ট কৰিব পাৰে। মই এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। সো আজিলৈ বাই বাই। আকৌ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে টিল দেন বাই বাই, টেক কেয়াৰ, হেভ এ নাইস ডে।